নহ'লে ইউটিউব চেনেল আজি মই আপোনালোকক এইটো ভিডিঅ'ত ক'ম যে আপোনালোকৰ যদি অৰুণোদয় আঁচনি পইচা ফাৰ্ষ্ট কিস্তিত সোমাইছে ছেকেণ্ড কিস্তিত সোমোৱা নাই আৰু যিসকলে পইচা আজিলৈকে সোমোৱা নাই আৰু যিসকলে নৱেম্বৰ মাহৰ পইচা সোমোৱা নাই আজি এইটো ভিডিঅ' সম্পূৰ্ণ ক'ম তো ভিডিঅ'টো একেলগে যাব স্কিপ নকৰিব স্কিপ কৰিলে বন্ধুসকল একো গম নাপাব আজি মই এটা কমেণ্টৰ ৰিপ্লাই দিম আপোনালোকে ভালকৈ চাব বহুতে কৈছে ফাৰ্ষ্ট কমেণ্টটো লৈছোঁ যে বহুতে কৈছে মোক যে ছাৰ প্ৰথম কিস্তি পইচা সোমাইছে কিন্তু ছেকেণ্ড কিস্তি পইচা সোমোৱা নাই তেওঁলোকৰ এটা কথা ক'ম চাওক আপোনালোকৰ ফাৰ্ষ্ট কিস্তি যদি পইচাটো সোমাইছে ছেকেণ্ড কিস্তি পইচা সোমাবই কোনো আপোনালোক ডাউট কৰিব নালাগে আপোনালোক কি কৰিব লাগিব আপুনি বেংক পাছবুকটো এণ্ট্ৰি কৰি ল'ব এণ্ট্ৰি কৰিলে আপুনি সম্পূৰ্ণবোৰ গম পাই যাব ফাৰ্ষ্ট কিস্তি যদি সোমাইছে এণ্ট্ৰি কৰি লওক এণ্ট্ৰি কৰিলে আপুনি নিজেই গম পাই যাব ছেকেণ্ড কুৱেশ্যনটো হৈছে যে বহুতে কৈছে মোক যে তেওঁ এণ্ট্ৰি কৰিছে কিন্তু বেংক একাউণ্টত পইচা সোমোৱা নাই মই তেওঁলোকক এটা কথা ক'ম চাওক আপুনি যদি ফাৰ্ষ্ট কিস্তি সোমাইছে ছেকেণ্ড কিস্তি পইচা সোমাবই আপোনাক কিন্তু ডাউট কৰিব নালাগে আৰু নেক্সট কথাটো যে হৈছে আৰু প্ৰথম কিস্তি পাইছে নাই প্ৰথম কিস্তি যদি পাইছে তেতিয়াহে আপুনি ছেকেণ্ড কিস্তি পইচা পাব নহ'লে চাওক প্ৰথম কিস্তি যদি নাপায় আপোনালোকে ছেকেণ্ড কিস্তি পইচাও নাপাব চাওক গম পালে আৰু বহুতে কমেণ্ট কৰিছে যে তেওঁ এলিজিবল কিন্তু তেওঁ যোগ্য কিন্তু তেওঁৰ নাম নাই সোমোৱা মই তেওঁলোকক এটা কথা ক'ম চাওক যেতিয়াই এইটো অফিচিয়েলি কিবা আপডেট আহি যাব মই সকলোকে আগত মোৰ চেনেলতে পাব আৰু এপ্লাই কৰিবলৈ কেনেকুৱা লাগে মই কি সম্পূৰ্ণবোৰ ক'ম নতুনকৈ কেনেকুৱা এপ্লাই কৰিব ক'ত ফৰ্ম জমা দিব আৰু কি লাগিব ডকুমেণ্ট আজি সম্পূৰ্ণবোৰ ক'ম তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়া আপোনালোকে গম পাব আৰু এটা কথা কৈছোঁ যে জানুৱাৰী মাহৰ কেই তাৰিখে বেংক একাউণ্টত পইচাটো সোমাব বহুতে কৈ আছে চাওক মই ক'ম জানুৱাৰী মাহতেই নহয় জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল যিয়ে নহওক আপোনাৰ মাহৰ শেষৰ দিনকেইটাতে আপোনাৰ পইচা সোমাব ধৰি লওক আপোনাৰ 26 তাৰিখৰ পৰা 25 তাৰিখৰ পৰা আপোনাৰ 31 তাৰিখৰ ভিতৰত আপোনাৰ বেংক একাউণ্টত পইচা সোমাই যাব যদি আপুনি প্ৰথম কিস্তি পইচা পাইছে তেতিয়াহে সোমাব ছেকেণ্ড কিস্তি প্ৰথম কিস্তি পইচা যদি নাই পোৱা আপোনালোকৰ বেংক একাউণ্টত পইচা নোসোমায় আপোনালোক প্ৰথম কিস্তি পাবই লাগিব তেতিয়াহে আপোনাৰ মেণ্ডেটৰী হ'ব সেইকাৰণে কৈছোঁ প্ৰথম ভালকৈ পাছবুকটো এণ্ট্ৰি কৰিলে গম পাব বহুতে কি কৰিছে চাওক তেওঁলোকে এণ্ট্ৰি কৰা নাই এণ্ট্ৰি কৰিলে আপোনালোকৰ এণ্ট্ৰি যদি নকৰে আপোনালোক কেনেকৈ গম পাব কওকচোন আৰু যদি এণ্ট্ৰি নকৰে আপোনালোকৰ বেংক একাউণ্টত পইচা সোমাইছে নাই সোমাই কেনেকৈ গম পাব আপোনালোকে চাওক বেংকৰ মেছেজলৈ ৰখি নাথাকিব বেংকত যে মেছেজ আহিব ন মোবাইলত সেইটো কাৰণে ৰখি নাথাকিব বেংকৰ মেছেজ নাহিব পাৰে বেংকৰ মেছেজ নাহিব পাৰে সেইকাৰণে আপুনি কি কৰিব লাগে বেংকৰ কোনোবা ছাৰ্ভাৰ ডাউন হৈ থাকিব পাৰে বা কিবা প্ৰব্লেম হৈ থাকিব বেংকৰ সেইকাৰণে আপোনালোকে কি কৰিব লাগে বেংক পাছবুকটো এণ্ট্ৰি কৰি লওক এণ্ট্ৰি কৰিলে আপোনালোকৰ সকলোবোৰ ডাউট ক্লিয়াৰ হৈ যাব এণ্ট্ৰি কৰিলে আপোনাৰ ট্ৰেনজেকশ্যনো দেখাই দিব য'ত 830 ৰুপিজ ধৰি লওক আপোনাৰ 830 টকা যদি আপোনাৰ দেখিছে কোনোবা এটা এমাউণ্টত সোমাইছে আপোনালোক গম পাই যাব যে আপোনালোকৰ অৰুণোদয় আঁচনি পইচা সোমাইছে কোনো ডাউট কৰিব নাই অৰুণোদয় আঁচনি পইচা সোমাব আৰু যিসকলৰ যোগ্য কিন্তু সোমোৱা নাই তেওঁলোকৰ মোৰ চেনেলত জইন হৈ থাকিব যিকোনো সময়ত কোনো নতুন আপডেট আহি যাব পাৰে তেতিয়াহ'লে সেইকাৰণে মোৰ চেনেলত সকলোকে আগতে পাব আৰু কি লাগে ডকুমেণ্ট সকলোবোৰ গম পাব আৰু নেক্সট কথাটো হৈছে যে তেওঁলোকে বহুতে মোক কৈছে যে মোক জানুৱাৰী মাহৰ পইচা কেই তাৰিখে সোমাব সেইটো মই অলৰেডি ক'লোৱে আপোনালোকক জানুৱাৰী মাহৰ পইচাটো আপোনালোকৰ মাহৰ শেষৰ সপ্তাহত সোমাব আপোনালোকৰ প্ৰত্যেক মাহৰ শেষৰ সপ্তাহ সোমাব সেইটো আপোনালোকৰ ডাউট ক্লিয়াৰ হৈ যাব আৰু এটা কথা কৈছে বহুতে যে পইচাটো কেতিয়ালৈকে সোমাই থাকিব আৰু ভৱিষ্যত পইচাটো বাঢ়িব নাই মই তেওঁলোকক এটা কথা ক'ম চাওক আপোনাৰ ভৱিষ্যতে আপোনাৰ এই পইচা এমাউণ্টটো বঢ়াৰ চান্সটো আছে কিয়নো হেমন্ত বিশ্ব শৰ্মা নিজে কৈছে ভৱিষ্যতে পইচাটো বাঢ়িব পাৰে এমাউণ্টটো আপোনাৰ এইটো স্কিম আপোনালোকে পাই থাকিব যেতিয়ালৈকে চৰকাৰ থাকিব তেতিয়ালৈকে স্কিমটো চলি থাকিব আপুনি ডাউট কৰিব নালাগে আপোনালোকে পাবই পইচাটো কোনো আপোনাৰ নহয় আপোনালোকে শেষলৈকে চাব স্কিম নকৰিব স্কিপ কৰিলে আপোনালোকে একো গম নাপাব আৰু যদি আপোনালোকৰ কিবা কমেণ্ট আছে বা আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে মোক কমেণ্ট বক্সত আপোনালোক সুধিব পাহৰি যাব মই চাওক কমেণ্ট বক্সত যদি আপোনালোক সোধে মই কমেণ্টত যদি ভাল মই এটা যদি পাওঁ তেতিয়াহ'লে কমেণ্ট পাওঁ যদি মই আকৌ তাৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম মই সকলোবোৰ কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিছোঁ সকলোবোৰ যিসকলৰ ডাউট আছে মই সকলোবোৰ ডাউট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে এইটোতো গম পালেই যায় জানুৱাৰী মাহৰ শেষ সপ্তাহতে পইচাটো সোমাব আৰু ফাৰ্ষ্ট উইকত মানে ধৰি লওক আপোনাৰ 25 তাৰিখৰ পিছত আপোনাৰ বেংক একাউণ্টত পইচা সোমাবলৈ ধৰিব আপোনালোকৰ কোনো ডাউট ক্লিয়াৰ নহয় যদি প্ৰথম কিস্তি পাইছে ছেকেণ্ড কিস্তি পাইছে আপুনি থাৰ্ড কিস্তি পাবই আপোনালোকৰ কোনো টেনশ্যন কৰিব নালাগে আপুনি খালি ৱেইট কৰিব আপোনাৰ জানুৱাৰী মাহৰ লাষ্ট সপ্তাহ হওক আহিলে আপোনালোকৰ সোমাই যাব আৰু বন্ধুসকল যদি গুগল পে'টো ডাউনলোড কৰা নাই মোৰ এক্সেছ গুগল পে' আছে গুগল পে'টো অলৰেডি ডাউনলোড কৰক ডাউনলোড কৰিলে আপোনাৰ বেংক একাউণ্ট লিংক কৰি তাতে বেংক বেলেঞ্চটো চেক কৰিব পাৰিব তাতে মানে
বেংক বেলেঞ্চ তাত চেক অপশ্যন আছে, তাত গৈ আপুনি চেক কৰিব পাৰিব। তো এইটো আৰু নিয়ম আপোনাৰ সালনি বহুত চেনেলত কৈছে যে নিয়ম সালনি, কোনো নিয়ম সালনি হোৱা নাই। আপোনাৰ আগৰ ধৰণে নিয়ম থাকিব, আপোনাৰ যদি যোগ্য হয় পাবই, আপোনাৰ কোনো টেনশ্যন ল'ব নাই, কোনো নিয়ম সালনি নহয়। আপোনাৰ যদি এবাৰ ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে চ' আপোনালোকে পইচাটো পাবই, আৰু কোনো ডাউট আপোনালোক ক্লিয়াৰ হ'ব নাই। আৰু আপোনাৰ যদি এতিয়াও আপোনালোকৰ বেংক একাউণ্ট এণ্ট্ৰি কৰিলে আপুনি সকলো গম পাব। চ' আৰু যদি প্ৰথম কিস্তি পইচা পাইছে, আপোনাৰ ছেকেণ্ড কিস্তি অলৰেডি পাবই, আপোনাৰ সোমাইছে, কিন্তু বেংকৰ মেছেজ অহা নাই কেলৈ মই কৈছোঁ, বেংকটোৰ চাৰ্ভাৰ ডাউন বা কিবা বেংকৰ আপোনাৰ নেটৱৰ্কৰ প্ৰব্লেম হৈ থাকিব পাৰে। সেইবোৰ আপোনালোকে টেনশ্যন ল'ব নালাগে। আপোনালোকে কি কৰিব, ডাইৰেক্ট আপুনি বেংক পাছবুকটো এণ্ট্ৰি কৰিলে আপোনালোক সকলোবোৰ গম পাই যাব। চ' আপোনালোকৰ যিবোৰ কমেণ্ট আছিলে মই সকলোবোৰ কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিলোঁ। যদি আপোনালোকৰ কিবা ইম্পৰ্টেণ্ট কমেণ্ট আছে মোক কমেণ্ট বক্সত আপোনাক সুধিবলৈ পৰা যাব, মই তেওঁ কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু নতুনকৈ যদি নিউ এপ্লাই যদি কিবা আপডেট আহি যায় মোৰ চেনেলত সকলোতকৈ আগতে পাব, কিয়নো মই অৰুণোদয় আঁচনি ৰিলেটেড সকলোবোৰ ভিডিঅ' মই প্ৰভাইড কৰি আছোঁ। চ' আপোনালোকে যদি নতুনকৈ আহে বা কেতিয়া এপ্লাই কৰিব, কেনেকুৱা এপ্লাই কৰিব, চ' সকলোবোৰ মই আগতে মোৰ চেনেলটোত পাই যাব। তো ইউটিউব চেনেলে কৈ আছে যে আপোনালোকে যদি ফাৰ্ষ্ট কিস্তি পইচা পাইছে আৰু আপোনালোকৰ যদি ছেকেণ্ড কিস্তি যদি বেংক একাউণ্টত মেছেজ অহা নাই, আৰু যদি আপোনালোকে ছেকেণ্ড কিস্তি বেংক একাউণ্টত মেছেজ অহা নাই, চ' আপোনালোকে নতুনকৈ এপ্লাই কৰিব লাগিব। বা বহু কথা তেওঁলোকক উৰাবতে দি আছে, চ' তেওঁলোকৰ কথা আপোনালোকে বিশ্বাস নকৰিব। আপোনালোকে এটাই কৰিব কি, আপোনালোকে চাওক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব পৰা যাব। আৰু চাওক আপোনালোকে কি কৰিব, বেংকটো পাছবুকটো এণ্ট্ৰি কৰি লওক, এণ্ট্ৰি কৰিলে আপুনি সকলোবোৰ গম পাই যাব। চ' আপুনি যদি প্ৰথম কিস্তি পইচা পাইছে, আপোনাৰ কোনো একো মানে কনফিউজন হ'বই নালাগে যে আপোনালোকৰ ছেকেণ্ড কিস্তি পইচা নোসোমাব বা এইবোৰ কি, আপোনালোকে একো ভয় নাখাব, আপোনালোকৰ পইচা সোমাবই। আপোনালোকৰ যদি প্ৰথম কিস্তি পইচা আপোনাৰ বেংক একাউণ্টত যদি সোমাইছে, আপোনাৰ ছেকেণ্ড কিস্তি পইচা সোমাবই। আৰু যদি ছেকেণ্ড কিস্তি পইচা সোমাইছে, আপোনাৰ যিমান দিনলৈকে এই স্কিমটো থাকিব, আপোনাৰ সদায় আপুনি পইচা পাই থাকিব, আপুনি একো টেনশ্যন ল'ব নালাগে। চ' আপোনালোকে বহুতে কিবা কিবি ক'ব, এইবোৰ আপোনালোকে নকৰিব। আপোনালোকে কি কৰিব চাওক, আপোনাৰ বেংক পাছবুকটো এণ্ট্ৰি কৰিব চাওক। মোৰ লগতো আমাৰ ঘৰ এনেকুৱাও হৈছে, চ' মই সেইকাৰণে আপোনালোকক ক'ব পাৰিছোঁ। চাওক মেছেজটো অহা নাছিলে, মোক কি বেংকৰ পৰা মেছেজ অহা নাছিলে, ময়ো ভাবিছিলোঁ বেংকত যে পইচা সোমোৱা নাই। চ' মই কেইদিন পিছত গৈ আকৌ এণ্ট্ৰি কৰি চালোঁ, এণ্ট্ৰি কৰি চাওঁতে মোৰ চব ওলাই গৈছে, এণ্ট্ৰিটো ওলাই গৈছে। চ' মোৰ সোমাইছে মাহত। চ' আপোনালোকে একো আপোনালোকৰ ডাউট ক্লিয়াৰ নহয়, আপোনালোকৰ চিম্পল আপোনালোকে কি কৰিব লাগে, আপোনালোকে এণ্ট্ৰি এবাৰ কৰি লওক। চ' এণ্ট্ৰি কৰিলেই আপোনালোকে সকলোবোৰ গম পাব। আপোনালোকে ৱেইট নকৰিব, ৱেইট কৰিলে আপোনালোকে চাওক আপোনালোকে মানে টেনশ্যন লাগি থাকিব। সেইকাৰণে মই গম পাইছোঁ টেনশ্যন লাগি থাকিব যে পইচা নোসোমালে আপোনালোকৰ এনেও টেনশ্যন হ'ব, কেলৈ ফাৰ্ষ্ট কিস্তি সোমাইছে ছেকেণ্ড কিস্তিবোৰতো সোমোৱা নাই। চ' টেনশ্যন লাগি থাকিব। সেইকাৰণে মই এটাই ক'ম, আপোনালোকে চাওক এতিয়াই গৈ এণ্ট্ৰি কৰি লওক। এণ্ট্ৰি কৰিলে আপোনালোকৰ সকলোবোৰ ডাউট আপোনালোকৰ ক্লিয়াৰ হৈ যাব। আপোনালোকে আপোনাৰ নিজৰ পাছবুকতে আপোনাক দেখিব আপোনাৰ পইচাটো সোমোৱা। মই আপোনাক গেৰেণ্টি দি কৈছোঁ, আপোনাৰ পাছবুকটো আপোনাৰ নিজে খুলি চাব, আপোনাৰ যোনটো পইচা আপোনাৰ সোমোৱা দেখিব। চ' আপোনালোকে এইবোৰ একো কনফিউজন হ'ব নালাগে, আপোনালোকে চিম্পল এণ্ট্ৰি কৰিব, এণ্ট্ৰি কৰিলে আপোনালোকে গম পাই যাব। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ, ছাবস্ক্ৰাইব কৰিবলৈ পৰা যাব। আপোনালোক যদি আৰু কিবা কমেণ্ট আছে চ' মোক কমেণ্ট বক্সত ক'বলৈ পৰা যাব, ময়ো তাৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। তো আজিলৈ ভিডিঅ' ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ, ছাবস্ক্ৰাইব কৰিবলৈ পৰা যাব। ধন্যবাদ।